হাই হেল্ল' ৱেলকাম টু মাই ব্লগ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি বিহু বন্ধত অলপ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। আই হোপ ইউ উইল লাইক দিছ ভিডিঅ'। ৱাচিং দিছ ভিডিঅ'। চ' লেটছ গ' মোৰ ৱাইফে কেমেৰা ধৰি আছে আৰু এয়া মই ড্ৰাইভিং ছিটত আছোঁ। মোৰ পিছফালে মোৰ মাৰ গাটো বৰ ভাল নহয়, তেওঁ আহিব বিচৰা নাছিল। মই লৈ আহিলোঁ যাতে মনটো অলপ ভাল লাগে। এয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কেম্পাছ। যিসকল যোৰহাট অহা নাই বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দেখা নাই তেওঁলোকে আহিব পাৰে। বিৰাট ধুনীয়া কেম্পাছ। এয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। এয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ গেট। এয়া দেখিছে পুলিচ ৰিজাৰ্ভ। আমি সোণাৰী গাঁও হৈ হাইৱে ওলাম। গুৰুত্বপূৰ্ণ সময়খিনি মোৰ মা বা চাচুমা শহুৰ দেউতাৰ লগতে দিব বিচাৰোঁ। সেইবাবে সাধাৰণতে ভিডিঅ'বোৰত তেওঁলোকৰ লগতে দেখা পাব। এয়া দেখিছে আমি হাইৱে পালোহি। ৰাইট ছাইডে তিয়ক শিৱসাগৰ ফালে যায়। আমি ষ্ট্ৰেইট যাম টুৱাৰ্ডছ গুৱাহাটী ছাইড। আজি মোৰ কোনো ফুৰিবলৈ যোৱা প্লেনিং নাছিলে। মোৰ মামা তেজপুৰ গৈছিলে ফুৰিবলৈ। তেওঁৰ ট্ৰেভেলিঙৰ ফটো মোক পঠিয়াই আছিলে। চ' দেখি মোৰ খুব ফুৰিবলৈ মন গ'ল। একচুৱেলি মই মোৰ ফ্ৰেণ্ড এটাক লগ ধৰিছিলোঁ আজি, কিন্তু সি পুনেত আছিলে। সি ঘৰৰ এইবাৰ বিহুত আহিব নোৱাৰিলে। সেইবাবে মই মোৰ মা আৰু ৱাইফক লৈ আগবাঢ়িলোঁ। ইনিচিয়েলি একো ট্ৰিপ প্লেনিং নাছিল আমি ক'ত যাম। ৰাইট নাও উই হেভ ডিচাইডেড যে আমি বোকাখাটলৈকে এটা ট্ৰিপ মাৰি আহিম। আজি যিহেতু সোমবাৰ, দেউতা ঢুকুৱা দিন, আজি আমি মাছ মাংস নাখাওঁ। চ' বোকাখাটৰ পৰাই ৰুটি পুৰি কিবা খাই আহিম বুলি ভাবিছোঁ। যিহেতু আমি আজি বোকাখাট যাম, যোৰহাটৰ পৰা বোকাখাট ইজ ৰাফলি এবাউট 68 কিলোমিটাৰ। আমি এতিয়া মৌবন্ধা পাইছোঁহি। এইখিনিতে কাজিৰঙা ইউনিভাৰ্চিটি আছে আৰু চুকাফা সমন্বয় কলাক্ষেত্ৰ এইখিনিতে আছে। কিছু মিটাৰ যোৱাৰ পাছতে আমি দেখিমেই আমি চুকাফা সমন্বয় কলাক্ষেত্ৰ। যিসকলে যোৰহাট অহা নাই বা চাওলুং চুকাফা কলাক্ষেত্ৰ দেখা নাই, তেওঁলোক আহিব পাৰে। ইয়াত ধুনীয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিং আছে, মিউজিয়াম আছে, অডিটৰিয়াম আছে, আৰ্ট গেলেৰী আছে, হেণ্ডলুম এণ্ড ক্ৰাফ্ট চেণ্টাৰ আছে। আৰু এইখন চাওক, চাওলুং চুকাফা সমন্বয় কলাক্ষেত্ৰৰ এণ্ট্ৰেঞ্চ গেট। ইট ৱাজ বিল্ড ইন দি মেমৰি অফ ফাৰ্ষ্ট আহোম কিং চুকাফা। আজি যিহেতু গৰু বিহু, ৰাস্তাত ভিৰ ভাৰ নাই। আই এম ৰিয়েলি এনজয়িং দি ড্ৰাইভ। মোৰ ৱাইফে সুধিছে মই বোকাখাট বাৰে বাৰে কিয় আহিব বিচাৰোঁ। বোকাখাটৰ পেৰা, বোকাখাটৰ পুৰি চব্জি, বোকাখাটৰ চাহকাপ খাই মোৰ খুব ভাল লাগে। আৰু ড্ৰাইভিঙৰ কাৰণে যোৰহাট টু গুৱাহাটী NH37 হাইৱে ইজ জাষ্ট গুড এনাফ টু ড্ৰাইভ। আপোনালোকে দেখিছে আমি দেৰগাঁও পালোহি। লেফ্ট ছাইডে পুলিচ ট্ৰেইনিং চেণ্টাৰ আছে। few hours left to reach our destination. বোকাখাট HTCৰ অপজিটত গোপাল কৃষ্ণা বুলি এখন ৰেষ্টুৰেণ্ট আছে। তাতে আমি চাহ তাহ খাম, ৰেষ্ট ল'ম, এণ্ড দেন উইল গো বেক। এয়া আমি খাবলৈ বহিলোঁ। আমি অলৰেডি অৰ্ডাৰ দিলোঁ। এয়া পুৰি চব্জি আহি পালেহি। তেওঁলোকে চাওক, মা আৰু ৱাইফে অলৰেডি খোৱা আৰম্ভ কৰিলেই। ময়ো আৰম্ভ কৰিম। মই চাহৰ কাৰণে অলপ ৰৈ আছিলোঁ। এয়া চাওক, বোকাখাটৰ পুৰি চব্জি আৰু জলকীয়া চাটনিটো চাওক, খাই বিৰাট ভাল লাগে মোৰ। মই ঘৰতো খুব বনাবলৈ চেষ্টা কৰিছোঁ। অলপ ভিনেগাৰ আছে, অলপ টেঙা ফ্লেভাৰ এটা আছে ইয়াত। আৰু আলু চব্জিটো চাওক, আলু চব্জিটো একদম বইল কৰি বনায়, তেল নিদিয়াকৈ বনায়, অলপ ফ্ৰুণ দিয়ে। মই ঘৰত বনাইছোঁ, হয়তো যদি সময় পাওঁ ময়ো এটা বনাই দেখুৱাম এই ভিডিঅ' এটা, হাউ টু মেক দিছ। আৰু শেষত এয়া চাওক, বোকাখাটৰ পেৰা, বৰফি আৰু লাডু। পেৰা আৰু বৰফি ঘৰলৈ বুলি পেকিঙো কৰি ল'লোঁ। আৰু এইখিনিতে মই ভিডিঅ'টি সমাপ্ত কৰিব লৈছোঁ। থেংকছ ফৰ ৱাচিং।